মোৰ নাম শ্ৰী দিব্যা শইকীয়া। সেই বৈকুণ্ঠপুৰীত অৱস্থিত ভকতপ্ৰাণ বৈষ্ণৱসকল, আজি মই হৰমোহন গজকেতু উপাখ্যান ধৃতৰাষ্ট্ৰ দিগ্বিজয় ত্ৰিশিৰা দৈত্য নিধন নাগভাগীৰ বিষ্ণুৰ চৰিত্ৰ এটি আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ ওলাইছোঁ। জন্মিলে মৰিবই লাগিব, সেয়ে অমৰ বৰ কাৰ উপায় নহয়। তথাপিও দুঘোৰ তপস্যা দেখি মই সেই বৰ কৰিম প্ৰণাম। দেৱতা যক্ষ ৰক্ষ কাৰো হাতত তোমাৰ মৃত্যু নহয়, কিন্তু অবিবাহিত পুৰুষে যদি নাগ ৰক্ষা ধৰিবলৈ তোমাৰ লগত যুদ্ধ কৰে, তেন্তে তোমাৰ মৃত্যু অনিবাৰ্য। এতিয়া চোৱা, পাতালত নাগ ৰক্ষা পুৰী নিৰ্মাণ কৰি সুখেৰে বাস কৰা। ধন্যবাদ। এইবাৰ আমি আমন্ত্ৰণ জনাইছোঁ জ্ঞানদীপ বৰুৱা, সাজু হৈ থাকিব গৌৰাংগ বৰুৱা। মোৰ নাম শ্ৰী জ্ঞানদীপ বৰুৱা। জয় জয়তে আজি হৰিমন্দিৰত উপস্থিত সমূহ ভক্তবান ৰাইজৰ শ্ৰীচৰণত মোৰ ভক্তিভাৱ সেৱা জনাইছোঁ। আজি মই গজকেতু উপাখ্যান ধৃতৰাষ্ট্ৰ দিগ্বিজয় ত্ৰিশিৰা দৈত্য নিধন নাটক ভাগী শিৱৰ চৰিত্ৰটিৰ এটি সংলাপ গাব ওলাইছোঁ। ভুল ভ্ৰান্তি হ'লে যদিও নিজকে জিতেন্দ্ৰিয় বুলি ভাবিছিলোঁ, কাৰ্যত সেয়া হৈ উঠিল। কিন্তু তাৰ ফলত আমি বতৰ আগত বাহিৰতৰ পাত্ৰ হৈয়ে নাথাকিলোঁ। কিন্তু তাৰ লগতে ব্ৰাহ্মণৰ ব্ৰহ্মশাপৰ আমাৰ এক অংশ প্ৰচণ্ড প্ৰতাপী গজকেতুৰ ৰূপে জন্ম লাভ কৰিলে। আজি সি প্ৰচণ্ড প্ৰতাপেৰে জগতত প্ৰলয়ৰ ধুমুহাই আমাক ৰাজত্ব কৰিছে যদিও তাৰ মনত অকণো শান্তি নাই। আমি তাত অশান্তিৰ কাৰণ নোহোৱাৰ উপযুক্ত কাৰ্যৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ দিওঁ। ধন্যবাদ। তেওঁৰ সংলাপ প্ৰক্ষেপণৰ বাবে অনুৰোধ জনাইছোঁ। আৰু সাজু হৈ থাকিব ঋত্বিক বৰা। নমস্কাৰ, মোৰ নাম শ্ৰী গৌৰাংগ বৰুৱা। সেই বৈকুণ্ঠপুৰীত উপস্থিত ভকতপ্ৰাণ বৈষ্ণৱবৃন্দ, আজি মই হৰমোহন গজকেতু উপাখ্যান ধৃতৰাষ্ট্ৰ দিগ্বিজয় ত্ৰিশিৰা দৈত্য নিধন নাগভাগীৰ নাৰদৰ চৰিত্ৰত সংলাপ প্ৰক্ষেপণ কৰিম। ভুল হ'লে আপোনাক সবে মাৰ্জনা কৰিম। নাৰায়ণ নাৰায়ণ তোমাতে লৈলো নাৰায়ণ কৰা ভৱনদী পাৰ নাৰায়ণ কৰা ভৱনদী পাৰ নাৰায়ণ হে নাৰায়ণ সমুদ্ৰ মন্থনত যেতিয়া অমৃত উদ্ধাৰ হ'ল, অসুৰক বঞ্চিত কৰিবৰ বাবে নাৰায়ণে মোহী ৰূপ ধৰিলে। সেই ৰূপত ভুল গৈ থাকোঁতে অসুৰক বঞ্চিত কৰি দেৱতাই অমৃত প্ৰাণ কৰি গুচি গ'ল। মহাৰাজ ধৃতৰাষ্ট্ৰ ইয়াতেই বহি একান্ত চিত্তে নাৰায়ণক পূজা কৰক। মই আঁতৰৰ পৰাই সকলো নিৰীক্ষণ কৰিম। ধন্যবাদ। আৰু সাজু হৈ থাকিব শশাংক জ্যোতি বৰা। নমস্কাৰ, মোৰ নাম শ্ৰী ঋত্বিক বৰা। এই বৈকুণ্ঠ ভকত মই এতিয়া কৰিবলৈ ওলাইছোঁ গজকেতু উপাখ্যান ধৃতৰাষ্ট্ৰ দিগ্বিজয় নাটখনি ব্যাসৰ এফাকি কথা ক'বলৈ ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰিব।
মাতৃ সত্যবতী আজ্ঞা পালন কৰি যদি মই তিনি পুত্ৰ জন্ম দিলোঁ তথাপি পুত্ৰ সকলো অৱস্থাই আমাৰ বিধত কৰি গৈছে ধৃতৰাষ্ট্ৰ জন্মানি জ্যেষ্ঠ হিচাপে যদি সিংহাসন আৰোহণ কৰিছে তথাপিতো ৰজাৰ দায়িত্ব পালন কৰিব পৰা নাই পৰৰ হাতত ধৰি উঠা বহা কৰিব লাগে দ্বিতীয় পুত্ৰ পাণ্ডু সিও ব্যাধি বিদুৰক ডাকি জগত হাৰিব লাগিছে নাই নাই পিতৃ মোৰ আনন্দ নাই নোহোৱাটোৱে চালি পৰীক্ষাৰ্থীগৰাকী বৰা মোৰ নাম শ্ৰী শশাংক বৰা হে বৈকুণ্ঠপুৰী ভকত বৈষ্ণৱসকল আজি গজকেতু উপাখ্যান ধৃতৰাষ্ট্ৰৰ দিগ্বিজয় ত্ৰিশিৰা দৈত্য নিধন নাগভাগী ধৃতৰাষ্ট্ৰৰ চৰিত্ৰ সংলাপ প্ৰশাসন কৰিব ওলাইছোঁ ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব ভাই বিদুৰ মোৰ দৃষ্টিশক্তি কিমান দিনৰ বাবে 4 মাহৰ বাবে নহয় জানো তাৰ পিছত অন্ধকাৰ 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 আহি আছে লৈ বলা মোক লৈ বলা বিদুৰ পোহৰৰ পৰা অন্ধাৰলৈ আৰু অন্ধকাৰৰ পৰা অনন্ত অন্ধকাৰলৈ লৈ বলা বিদুৰ নমস্কাৰ আৰু সাজু হৈ থাকিব ৰক্তপাল বৰা নমস্কাৰ মোৰ নাম শ্ৰী কৌশিকাইছা বৰা হে বৈকুণ্ঠপুৰীত উপস্থিত ভকত প্ৰাণ বৈষ্ণৱসকল আপোনাৰ খবৰ আগত গজকেতু উপাখ্যান ধৃতৰাষ্ট্ৰৰ দিগ্বিজয় নাটকভাগী এটি সংলাপ প্ৰত্যাখ্যান কৰিবলৈ ওলাইছোঁ ভুল হ'লে ক্ষমা কৰিব হয় মহাৰাজ সকলো আয়োজন সম্পূৰ্ণ হ'ল মিত্ৰ অজাসকললৈ বিশেষকৈ গান্ধাৰ ৰাজক দিগ্বিজয়ৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছে তেখেত হয়তো এই মাত্ৰই আহি পাবহি চাওক মহাৰাজ কৌৱা তেওঁ আহি পালেহি ধন্যবাদ ইয়াৰ ৰক্তপাল বৰা নমস্কাৰ মোৰ নাম শ্ৰী ৰক্তপাল বৰা হে বৈকুণ্ঠপুৰীত উপস্থিত ভকত বৈষ্ণৱসকল মই আজি আপোনালোকৰ আগত গজকেতু উপাখ্যান ধৃতৰাষ্ট্ৰ দিগ্বিজয় নাটভাগীৰ এটি সংলাপ প্ৰক্ষেপণ কৰিব আহিছোঁ ভুল ভ্ৰান্তি হ'লে আপোনালোকে শুধৰাই দিব নাই 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 আমাৰ এই বিশাল সাম্ৰাজ্যত আজি যে অকণো শান্তি নাই কিন্তু এই অশান্তিৰ মোৰ কি মই আজিও নিৰ্ধাৰণ কৰিব পৰা নাই নাই নমস্কাৰ মোৰ নাম নিবিজ্যোতি বৰা এই বৈকুণ্ঠপুৰীত ভকত বৈষ্ণৱসকল মই আজি সংলাপ কৰিব বিচাৰিছোঁ মোৰ কাৰ্যলৈ বাধা নিদিব মোৰ সন্তানৰ ওপৰত মৰ্যাদা কৰিব মই ৰাওতাই গাভী মই মোৰ কৰ্তব্য পালন কৰিবই লাগিব ধন্যবাদ মোৰ নাম শ্ৰী জ্ঞানজ্যোতি দত্ত আজি এই পবিত্ৰ হৰি মন্দিৰত উপস্থিত ভকত বৈষ্ণৱসকল মই ৰমমান গজকেতু উপাখ্যান ধৃতৰাষ্ট্ৰৰ দিগ্বিজয় ত্ৰিশিৰা দৈত্যৰ নিধন নাটভাগীৰ সিংহকেতু চৰিত্ৰৰ এটি সংলাপ ক'বলৈ ওলাইছোঁ তাত যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব স্বৰ্গ দেৱতা মৰ্তল নৰ আৰু পাতালৰ নাম কোনো শক্তি নাই চাৰ গভীৰতম আমাৰ ৰাজ্যত অঘটন ঘটিব লাগিছে
মই ভয় নকৰ আপোনালোকৰ যাৰ ইচ্ছাত চতুৰ্দিশে ঘূৰিও এইটো নিৰ্ধাৰণ কৰিব নোৱাৰিলো পিতৃৰে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী সাৰংগপ্ৰিয়ম বৰুৱা। এই বৈকুণ্ঠপুৰীত উপস্থিত ভকত প্ৰাণ বৈষ্ণৱ, মই আপোনালোকৰ আগত এটি গজকেতুৰ উপাখ্যান ধৃতৰাষ্ট্ৰৰ দিগ্বিজয় তৃতীয়াদৈত্যৰ নিধন এই নাটভাগী ইন্দ্ৰকেতু চৰিত্ৰৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ ওলাইছোঁ। ইয়াত ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। এই ক্ষেত্ৰত মইও আপোনাক একো সহায় কৰিব নোৱাৰি পিতৃৰে। শান্তিৰ কাৰণ বিচাৰি যেতিয়াই ওচৰলৈকে গৈছোঁ তেতিয়াই নতুন অশান্তিৰ অভিজ্ঞতা লাভ কৰিছোঁ। কৰবাত হঠাৎ জুই লাগিছে, অনাবৃষ্টিয়ে দুৰ্ভিক্ষৰ সৃষ্টি কৰিছে, প্ৰবল মহামাৰীয়ে হাজাৰ প্ৰজাৰ মৃত্যু ঘটাইছে, আৰু কত কি যে ঘটনা ঘটিব লাগিছে পিতৃৰে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী হিমাংশু বৰা। এই বৈকুণ্ঠপুৰীত উপস্থিত থকা ভকত বৈষ্ণৱসকল, মই এটি সংলাপ গাবলৈ ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰি দিব। মই নপুংখ হ'লো, এয়াই মোৰ দুৰ্ভাগ্য। ইয়াত মোৰাই কি দুখ হ'ব পাৰে? মোক বধ কৰিলে যদি আমাৰ ৰাজ্যখন ভালে থাকে তেন্তে মোক মাৰক সেনাপতি, কিন্তু মোৰাই নামাৰিব। মই আপোনাৰ চৰণত ধৰিছোঁ সেনাপতি। ধন্যবাদ। সাজু হৈ থাকিব ময়ূৰ শংকৰ গগৈ। নমস্কাৰ, মোৰ নাম শ্ৰী কংকন বৰা। হে বৈকুণ্ঠপুৰীত উপস্থিত থকা ভকত প্ৰাণ বৈষ্ণৱসকল, আপোনাৰ খবৰ আগত গজকেতু উপাখ্যান ধৃতৰাষ্ট্ৰৰ দিগ্বিজয় ত্ৰিপুৰাসুৰৰ নিধন নাটভাগী ত্ৰিপুৰাসুৰৰ চৰিত্ৰ সংলাপ প্ৰক্ষেপণ কৰিব ওলাইছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। সেনাপতি বাহাদুৰ, মোৰ জীৱনলৈ কোনোদিন যাতে মৃত্যুৰ খিয়াল আহিব নোৱাৰে, তাৰ বাবে অভিনৱভাৱে ৰক্ত যজ্ঞ কৰিছোঁ আৰম্ভ। মোক মৃত্যু লাগে মাথো ৰক্ত, আৰু তাৰ বাবে মই নাৰায়ণক পুষ্ট কৰিব খুজিছোঁ। কিন্তু আমাৰ দৰে তুলসীৰে দেৱতা পূজা মই নাপাতো। সেই পূজাৰ সামগ্ৰী গোটাই লৈছোঁ সাধু সন্ত ভকত বৈষ্ণৱ, সেইসকলক এজনকৈ বলি দি মই অভিনৱভাৱে পূজা কৰি আহিছোঁ, আৰু আজিও কৰিম। তাতো যদি নাৰায়ণ সন্তুষ্ট নহয়, তেতিয়া ইন্দ্ৰ আদি দেৱতাসকলক ধৰি আনি বলি সলাইম, আৰু মোৰ সাধনাৰ বাবে প্ৰয়োজন হ'লে ব্ৰহ্মা আৰু শিৱকো জ্বলন্ত অগ্নিত নিক্ষেপ কৰিম। ধন্যবাদ। শিক্ষাৰ্থীজনৰ অভিনয় জগতত ভৱিষ্যত। কৃষ্ণ নমস্কাৰ, মোৰ নাম শ্ৰী ময়ূৰংক গগৈ। এই বৈকুণ্ঠপুৰীত উপস্থিত ভকত বৈষ্ণৱ আৰু মাতৃসকল, আজিৰ এই সংলাপ প্ৰক্ষেপণ অনুষ্ঠানটিত গজকেতুৰ উপাখ্যান ধৃতৰাষ্ট্ৰৰ দিগ্বিজয় এই নাটভাগী মই কাগজৰ চৰিত্ৰৰ এটি সংলাপ ক'বলৈ আগবাঢ়িছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। নিজৰ শিৰচ্ছেদ কৰাৰ পাছত আপুনি কাৰ সফলতাৰ বাবে যজ্ঞ কৰিব, তাৰ
নমস্কাৰ, মোৰ নাম শ্ৰী সুমন দত্ত। হে বৈকুণ্ঠপুৰী উপস্থিত থকা ভক্তপ্ৰাণ ভকতসকল, আজি মই গজকেতু উপাখ্যান ধৃতৰাষ্ট্ৰৰ দিগ্বিজয় চিকিৰাদিত্য নিধনৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰিব। পৰম আনন্দ আৰু আশ্চৰ্যৰ কথা যে কুৰুৰাজ ধৃতৰাষ্ট্ৰই পুনৰ দৃষ্টিশক্তি লাভ কৰিছে, আৰু তাতোতকৈও আনন্দৰ কথা যে বিদুৰ আৰু ধৃতৰাষ্ট্ৰই দিগ্বিজয় আয়োজন কৰি হস্তিনাপুৰৰ ৰক্ষাভাৰ আমাৰ ওপৰত অৰ্পণ কৰিছে। যাওঁ হস্তিনাপুৰলৈ যাত্ৰা কৰি এই দায়িত্ব আনন্দেৰে পালন কৰোঁ। ধন্যবাদ। ফুৰিবলৈ পাইছোঁ। ধৃতৰাষ্ট্ৰই শৈশৱ কৰি দিগ্বিজয় কৰিছেজন। এই ক্ষেত্ৰত আমাৰ কৰ্তব্য কি হোৱা উচিত? তাৰ কাৰণে যে আমাৰ ধনবল আৰু জনবলৰ হানি হ'ব, তাৰ পৰা আমাৰ কি লাভ হ'ব? আমাৰ বিচাৰ মতে এই দিগ্বিজয়ৰ উদ্দেশ্য নিশ্চয় পৃথিৱীৰ অশান্তি দূৰ কৰিবৰ কাৰণে নিৰ্ধাৰিত হৈছে। আমি হয়তো সময়ত সহায়হে কৰিব লাগিব। প্ৰবল শক্তিয়ে যেতিয়া তোমাৰ মুখলৈ থাকে, তেতিয়া মোৰ আগত শক্তি ক্ষয় কৰি লাভ নাই। ধৃতৰাষ্ট্ৰ, বিদুৰ আৰু ভূকৰ্ণক বাধা দিয়া ব্যৱস্থা কৰিবই, নহ'লে ইন্দ্ৰনীল ৰাজ্য ধূলিৰ লগত মিহলি হৈ যাব। যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। ইতিবাৰ স্পৰ্শ ব্ৰাহ্মণৰ ব্ৰহ্ম শক্তি ঈশ্বৰয়ো বুজিব নোৱাৰিলা। তুমি ভাস্কৰ আৰু ভাস্কৰ পথ জন্ম ল'বলৈ মই দিছোঁ অভিশাপ। नमस्कार, mon nom est Pascal Choya. नाथ भगा संगत आगबादो फुलनिया हले स्मार्ट का हे हा 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 और मौलाना आज परम भाग्य महाराज सिद्धार्थ आमार कैसे निमंत्रण जाओ भी परम है इस केवल होगा। নমস্কাৰ, মোৰ নাম শ্ৰী জয়ন্ত শইকীয়া। এই বৈকুণ্ঠপুৰীত উপস্থিত ভকত প্ৰাণ বৈষ্ণৱসকল, মই আপোনাৰ খবৰ আগত গজকেতু উপাখ্যান ধৃতৰাষ্ট্ৰৰ দিগ্বিজয় নাটভাগী প্ৰভাৱতী ৰাণীৰ চৰিত্ৰ প্ৰক্ষেপণ কৰিবলৈ ওলাইছোঁ। ভুল ভ্ৰান্তি হ'লে আপোনালোকে কৃপা কৰিব। ৰবা সেনাপতি মহাৰাজ, ৰাজদণ্ড হাতত আছে যেতিয়া আপুনি যিকোনো সিদ্ধান্তকেই গ্ৰহণ কৰিব পাৰিব, কিন্তু মোক যি নপুংসক পুত্ৰ আপুনি হত্যা কৰিবলৈ আদেশ দিছে আৰু সেই পুত্ৰৰ মাতৃ হিচাপে মোক হত্যা কৰিবলৈ আদেশ দিছে, সেই পুত্ৰৰ পিতৃ আৰু মাতৃ স্বামী
আপনা আপুনি জন্ম লোৱা নাই সেই পুত্ৰৰ জন্মদাত্ৰী মাতৃ মই আৰু আপুনি তাৰ পিতৃ মাতৃ হিচাপে যদি মোৰ জীয়াই থকাৰ অধিকাৰ নাই তেন্তে পিতৃ হিচাপে আপুনিও জীয়াই থাকিব নোৱাৰে আৰু থকাটো উচিত নহয় দাবী নহয়। নমস্কাৰ। আজি এই বৈকুণ্ঠপুৰীত উপস্থিত থকা ভকত বৈষ্ণৱসকল, মই আজি কুৰ্মহৰ নাটভাগীৰ পুঁজিবুঢ়ীৰ চৰিত্ৰত সংলাপ ক'বলৈ ওলাইছোঁ। তাত যদি কিবা ভুল ভ্ৰান্তি হয় শুধৰাই দিব। সময়ৰ কি যে গতি এই বয়সতো বাৰু উশাহ হেন ভৰ যৌৱনা প্ৰাণ চঞ্চলা কুঁৱৰী ৰখীয়া দাৰিদ্ৰ বাৰুহে মোক দিব লাগেনে? কোনোবা যুৱকে যদি অগ্নিগড়ৰ মাজৰ পৰা কুঁৱৰীক হৰণ কৰে তেতিয়া বাৰু এই বয়সে বান্ধি দিয়া কুঁজিবুঢ়ীৰ কি সাধ্য আছে যুৱকক বাধা দিয়াৰ? ফুলনিত ফুল ফুলি গোন্ধে চৌদি কামোৰ মোলাই থাকিলে ভোমোৰা উৰি আহি নপৰিবই বা কিয়? সুন্দৰী যুৱতী থাকিলে যুৱকৰ আগমন ঘটিব। তাক বাৰু কোনে বাধা দি ৰাখিব পাৰিব? জীয়ৰী কালত আমুকে নিজেই তাৰ প্ৰমাণ পাই থৈছো নহয়। কিমান যে সুন্দৰ সুঠাম যুৱকে জীৱন সংগী কৰাৰ প্ৰস্তাৱ দিছিল। এই আমুকি আগুৱাই নিদিলো বুলিহে নহ'লে এতিয়া এই আমুকি কোনোবা এখন দেশৰ ৰাজৰাণী হোৱা কটাব পাৰিব। এই বুঢ়ী পিছে এতিয়াও পৰিমৰা বিধৰ হয় দেই। বাৰু এতিয়াতো ৰজাৰ আদেশ পালন কৰিবই লাগিব। যাওঁ, আমি নিজৰ দায়িত্ব পালন কৰিবলৈ। ধন্যবাদ। সিন্ধুমণিৰ চৰিত্ৰ এটি সংলাপ উপস্থাপন কৰি ভুল হ'লে ক্ষমা কৰি দিব। সদা হৈ দেখি থকা সৰজুৰ নদীখনি প্ৰতিদিনে নৈব্যৰ ৰূপত প্ৰতিভা হয় সন্মুখত মোৰ। কুলু সৰজুৰ ফুলনি ধনীয়ে এক অপূৰ্ব সাংগীতিক মূৰ্ছনাত কৰিছে সৃষ্টি। আহা যেনিয়ে চাওঁ দেখা পাওঁ প্ৰকৃতিৰ ৰূপ মনোহৰ। নদীৰ দৰিয়লি পৰ্যন্ত কণ বালিমাহী চৰাইবোৰে অপূৰ্ব ভাস্কৰ্য কৰিছে চিত্ৰিত। হে প্ৰভু, তোমাৰ কি যে বিনন্দীয় সৃষ্টি। দেখি সৰজুৰ নান্দনিক ৰূপ জাগতিক জীৱনৰ প্ৰতি মোহবিশ্ব হ'ব খোজে মোৰ এই শাস্ত্ৰীক ব্ৰাহ্মণ্য জীৱন। কিন্তু সেয়া যে আমাৰ বাবে সুদৌৰ ৰূপৰা হয়। অন্ধ পিতামাতাৰ দায়িত্ব এতিয়া আমাৰ হাতত। জীৱনৰ সময় তেওঁলোকৰ শুশ্ৰূষাতেই যায়। নিজৰ বাবে ভাবিলেও আহৰি নাই। তথাপিতো সুখীময় লাভ কৰি পিতামাতাৰ চৰণৰ ছায়া। কিবা কিবি ভাবি বহু সময় অবাবতে কৰিলোঁ ব্যয়। যাওঁ জল লৈ ঘূৰি যাওঁ আমাৰ আশ্ৰমে। অপেক্ষিছে পিতামাতাৰ অধীৰ আগ্ৰহে। ধন্যবাদ।